मॉर्निंग फ्रेंड वेलकम बैक टू माय चैनल सको ब्लॉग सो बला गान भिडिओ आरम्भ गाइस আজি কি মানে যেটো ভিডিও আপোনাৰ আগতে চাইছে মানে এটো সেম হবলৈ গৈ আছে লাষ্ট লৈকে চাইতে এটো হৈছে পেং পূজাটো আপোনালোক সম্পূৰ্ণ চাক তেন মজা পাব গাইস বহুত ভয় লাগিল ছাগলীটো যেতিয়া কাটিছে মানে পথা বহুত ভয় লাগিছে চাকচোন আপোনালোকে কৰিছো আৰু আপোনালোকে ইয়াতে চাব পাৰে এটা পূজা চলি আছে আৰু আপোনালোকক এতিয়া দেখাই আছো আৰু ইয়াতে বহুত মানুহ আহিছে তো চাক আৰু আপোনালোকক এতিয়া দেখাই আছো তো বলক তো ইয়াতে আপোনালোকে চাব পাৰে পূজাটো চলাই আছে না এইটো আপোনালোকৰটো পৰম্পৰা এইটো কি পূজা পেং পূজা ঘৰৰ পূজা আৰু পেং পূজা এইটো কাৰ্বি ভাষাটো পেং পূজা কাৰ্বি ভাষা দি মানে পেং পূজা আৰু লগতে আমাৰ ঘৰত দেও কিমানজন মানুহ আহিছে কিমানজন সো গাইজ তোমালোকে চাব পাৰা পূজাৰ কাৰণে বস্তুবিলাক ইয়াতে আনি থৈছে কি বস্তু তোমালোকক যেতিয়া দেখাই আছো তো বলা সো এভৰিৱান তোমালোকে চাব পাৰা ইয়াতে মানে বস্তুবিলাক পূজাৰ কাৰণে মানে ৰেডি কৰি আছে পূজা অলপমান পাছতে মানে পূজাটো আৰম্ভ কৰিব গাইজ ইয়াতে বহুত মানুহ আহিছে পূজা চাবলৈ আৰু অলৰেডি বহুত আহিছে আৰু পূজাৰ কাৰণে দুজন ব্যক্তিয়ে হেৰি কৰি আছে বন্ধুসকল চাব পাৰা চোতালতে তেওঁলোকে পূজাৰ ব্যৱস্থা কৰি আছে আৰু কলপাত দি ইয়াতে মানে কৰি আছো পূজা কৰিবলৈ আৰু অলপমান পাছতে পূজাটো ষ্টাৰ্ট হৈ যাব তো বেছি সময় নাই তোমালোকে চাই থাকিবা পূজাটো আৰম্ভ হ'ব আৰু লাহে লাহে আৰম্ভ হ'বলৈ ধৰি গৈছে মানে ইয়াতে আৰম্ভ হ'বই আৰু বস্তুবিলাক থৈ আছে আৰু পূজা মানে অলপ সময় আছে আৰু ইয়াতে মই জুম কৰি দেখাইছোঁ এইটো কিনো এই বস্তুটো মই গম পোৱা নাই তোমালোকে ক'বাচোন কমেণ্টত অকল তোমালোকে চাব পাৰা ইমান ডাঙৰ ধা অ' মাই গড এইবিলাক মানে যেটো বস্তু কাটিব তাৰ কাৰণে মানে ব্যৱস্থা কৰি আছে মানে ইয়াতে ছাগলী আৰু তোমালোকে চোৱা আৰু তেন্তে গম পাবা ইয়াত চাওক কিমান হেৰি আৰু বন্ধুসকল ইমান সময় ৱেইট কৰাৰ পিছত এতিয়া পূজাটো আৰম্ভ হৈ গৈছে চাই লোৱা বন্ধুসকল পূজাটো ষ্টাৰ্ট হৈ গৈছে মানুহবিলাক বহি আছে খাই আছে আৰু খোৱা নহয় মানে ইয়াতে পূজাটো আৰম্ভ হৈ গৈছে চাই থাকা বন্ধুসকল বহুত মজা কিনো এই 2021 চন বে ঘৰতে বহি মানুহবিলাকে মানে পূজা চাই আছে ৱাও আপোনালোকে ভাবি লওকচোন মোৰ লগত আপোনালোকে আছে মানে পূজা চাই আছে মই ভিডিঅ' কৰি আছো আৰু আপোনালোকে ঘৰত বহি ভাৰ্চুৱেলি চাই আছে এইটো ধৰি লওক মানে আপুনিও আহি পূজাটো চাই আছে চাওক এইবাৰ কিন্তু বহুত কম পূজা হৈ আছে কাৰণ কৰোণাৰ মাজত কেনেকৈ পূজা হ'ব কৰোণা বহুত কৰোণা আহিছে তাৰ কাৰণেতো মানুহবিলাকে ঘৰৰ পৰা ওলাব নোৱাৰে কেনেকৈ পূজা কৰিব মানুহো নাই দেখোন আৰু বন্ধুসকল তোমালোকে চাইছানে পূজাটো ষ্টাৰ্ট হৈ গৈছে মানে আগতে কৈছোঁ এতিয়া কৈ আছোঁ পূজাটো আৰম্ভ হৈ গৈছে আৰু ইয়াতে মানুহবিলাক বহিব ধৰিছে ইমান মানুহ নহ'লেও মানে কৰোণাৰ মাজত না কেনেকৈ মানুহ হ'ব তাৰ কাৰণে ইমান মানুহ নহ'লেও কেইজনমান ব্যক্তি মানে ইয়াতে বহি মানে পূজাটো ষ্টাৰ্ট কৰিব বন্ধুসকল তোমালোকে চাই থাকা ৱেইট ফৰ ভিডিঅ' ইয়াত দেখোন বহুত কলপাত আহিছে মই ৰ'ব ময়ো গৈছোঁ ইয়াত ভিডিঅ'টো আপোনালোকে চাওকচোন অলপ এই পূজাটোৰ নাম মানে পেং বুলি কোৱা হয় পেং পূজা মই আজিহে ফাৰ্ষ্ট শুনিছোঁ পেং পূজা মানে কি ৱাও যিহেতু গাইজ পূজা কৰিছে তাৰ কাৰণেতো কিবা এটা খাব লাগে না কিবা এটা পাৰ্টি দিব লাগে না তাৰ কাৰণে মানে পূজাটো হেৰি কৰিছে আৰু ইয়াতে কিবা এটা খোৱা বোৱা হ'ব আৰু চাই থাকক কিনো এই গাখীৰেই নেকি বে
Guru pula orang sarukan karena Nosen Arman cara banyak bantu Nosen parong bisaran deho Kolilah. Nosen ditangsa Sana orang lain tak. Nosen kabinyang Nosen betul sana Nah, clown tuh kok. Oh, kok yo clown. Clown tuh. Nak nemu anak lama kain. Baru bagi alam malah. Nosen harus ditangsa Oh, ini isang deho opsi lah. Nó sẽ ông ăn năm con là phân đặng. Tuh Jerlin tak dekat. Hei lagi. Jerlin. আৰু মানে ৱেইট কৰাৰ পিছতে ইয়াত তোমালোকে চাব পাৰা দুটা মানে মস্ত ডাঙৰ ডাঙৰ খাদ্য আহি গৈছে। এটা আছে কুকুৰা আৰু এটা পথাৰ মাংস। ৱাও, খাবা নেকি? আহি যোৱা সকলোৱে খাম। আৰু অলপমান পিছতে এতিয়া কুকুৰাটো কাটিবলৈ আৰম্ভ কৰিব ধৰিছে। এতিয়া মানে খাম নহ'লেও মানে চাই থাকা তোমালোকে, তেন্তে গম পাবা। লাষ্টত আমি আহি পৰিছোঁ। ইয়াতে বন্ধুসকল তোমালোকে চাব পাৰা, ইয়াতে কুকুৰাটো এতিয়া কাটিব, কিবা কিবি কৈ আছে মানুহজনে, তো কৈ মানে কাটি দিব। বন্ধুসকল তোমালোকে চাব পাৰা, ইমান বেছি মানুহ নহয়, মানে কেইজনমান ব্যক্তি আছে আৰু 10-12জন আছে আৰু।
বন্ধুসকল তোমালোকে চাব পাৰা ৱাও কেনেকৈ কাটিছে বহুত ভয় লাগিব কেনেকৈ কাটিছে ৱা বন্ধুসকল আগলৈ চাই থাকাচোন এই মানে পতাটো কাটিব চাবাচোন ইয়াতে কি হয় এটা মেজিক আছে চাই লোৱা তোমালোকে মেজিকটো আচৰিত চোৱা 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 বন্ধুসকল চোৱা চোৱা কেনেকৈ এনো কিনো মানে একেবাৰে কাটি দিছে তথাপিও গৈছে আৰু ধুনীয়া দফা আৰু এতিয়া লাহে লাহে মানে পতাটো কাটিবলৈ আৰম্ভ কৰিছে ৱাও কিনো ভয় লাগে বহুত ভয় লাগে গাইছ এতিয়া কাটিব হোৱাইট কট মানে চকুটো মুচি মানে ভালকৈ চোৱা দেই এইটো বহুত ভয় লাগে কেনেকৈ কাটিছে বাপাও বহুত ভয় লাগে চাই থাকা তোমালোকে গম পাবা কিছু সময় পূৰ্বে মানে ছাগলী মানে ছাগলটো কাটি দিব গাইছ এনেকৈ বহুত ভয় লাগিল তোমালোকে চাই থাকা মই চকু মুজি কৈ আছোঁ গাইছ কিনো গাইছ চাই থাকা গাইছ গাইছ 1 2 গাইছ কি কম মানে গাইছ বহুত ভয় লাগিছে বহুত ভয় লাগে গাইছ বহুত ভয় লাগে এনেকৈ কৰিব নালাগে ইমান কষ্ট বন্ধুসকল তোমালোকেতো নিশ্চয় চাইছা কেনেকৈ কাটিছে তো বন্ধুসকল আজিলৈ ভিডিঅ'টো এইখিনি যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা প্লিজ গাইছ আমাৰ 1K কৰি দিয়া আমাৰ এই চেনেলটোক 1K ফেমিলি কৰি দিয়া প্লিজ গাইছ তোমালোকে চোৱা এই ছাগলীটো কেনেকৈ বাই